Hello friends, welcome back to my YouTube channel Bornali Gogoi. সকলোকে মোৰ YouTube channel Bornali Gogoi স্বাগতম জনাইছো আৰু এতিয়া সন্ধিয়া 6:30 হৈছে 6:30 বাজি গৈছে আৰু চাহ খোৱা হৈ গ'ল আমাৰ ইয়া দেখিছে মোৰ লগত ইয়া বৌ এয়া মা আছে আমি বহি আছো ইয়া দেখিছে বৌয়ে খৰিচা পিচি আছে এয়া বৌ মোৰ নবৌ হয় আৰু এয়া মায়ে টিভি চাই আছে এয়া টিভি চাই আছে নিউজ চাই আছে এয়া তিনিজনী বহি আছে এতিয়া দেউতা নাই অকমান বাহিৰত ওলাই গৈছে আৰু অলপ পিছতটো আমাৰ ভাতেই বনাবলৈ হ'ব ৰাতি সাজৰ কাৰণে আৰু গতিকে ভিডিওটো স্কিপ নকৰি শেষৰলৈকে মোৰ ভিডিওটো চাব আৰু আপুনি যদি মোৰ ভিডিওটো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া মোৰ ভিডিওসমূহৰ নটিফিকেশনসমূহ আপোনালোকে পাই থাকে আৰু তেতিয়াহ'লে আহক আজি মই কি বনাওঁ দেখুৱাই আছোঁ এতিয়া মই বনাম পাৰ মাংস আৰু আলুৰ জোল তাৰ বাবে মই গোটেই বস্তুখিনি গোটাই লৈছোঁ এয়া মাংস পিয়াজ দুটা আলু দুটা কাটি লৈছোঁ নহৰু আৰু জলকীয়া এয়া তেজপাত আৰু লং তিনিটা আৰু ইলাচি দুটা লৈছোঁ আৰু এইফালে মই কেৰাহীখন পাতি লৈছোঁ গেছতে আৰু এয়া তেল দি দিছোঁ তেল গৰম হোৱাত এতিয়া মই পিয়াজখিনি দি দিম কাটি লোৱা পিয়াজখিনিও দি দিছোঁ আৰু অকমান লৰাই দিছোঁ পিয়াজখিনি যেতিয়া অকমান ৰঙচুৱা হ'ব তেতিয়া মই ইয়াতে কাটি লোৱা জলকীয়া আৰু তেজপাত সকলোবোৰ দি দিম ইয়া দি মই ভালদৰে লৰাই দিছোঁ আৰু এতিয়া মই ইয়াতে খুন্দি লোৱা ইলাচি আৰু লঙো দি দিছোঁ আৰু এতিয়া মই মাংসখিনিও দি দিম ভালদৰে লৰাই দিছোঁ আচলতে পাৰ মাংস কলডিলৰ লগত খাই বেছি ভাল লাগে কিন্তু আলুৰ লগতো নলগা নহয় ভালেই লাগে তথাপিও ইয়াৰ টেষ্টিটো বেলেগ এতিয়া মই ইয়াতে নিমখ আৰু হালধিও ভালদৰে জোখমতে দি মই মিক্স কৰি দিছোঁ মই মাস্কখন পিন্ধি লৈছোঁ জলকীয়াৰ গোন্ধ যাতে মোৰ নাকত নধৰে নহ'লে বৰ ভাল নালাগে ইয়া আৰু এতিয়া মই মাংসখিনি অকমান সিজাত মই ইয়াতে মছলা ৰেড চিলি আৰু জিৰা সকলোখিনি দি দিছোঁ আৰু মাংসখিনি যেতিয়া সিজিছে তেতিয়া মই ইয়াত আলু দি দিছোঁ আৰু আলুৱে মাংসই যেতিয়া সিজিব তেতিয়া মই ইয়াতে অকমান পানীও দি দিম ইয়াত দেখিছে মাংস সিজিছে অকমান ইলাচি দিয়াৰ বাবে গোন্ধটো বৰ ধুনীয়া ওলাইছে ভাল লাগে নহয়নে বাৰু মই প্ৰায় ব্যৱহাৰ কৰোঁ মাংসখিনি এতিয়া ভালদৰে সিজিবলৈ দিছোঁ ঢাকি ৰাখিছোঁ আৰু এয়া মোৰ বৌয়ে তিয়হৰ সালাড বনাই আছে আৰু এয়া মাংস সিজি গ'ল এতিয়া মই ইয়াতে পানী দি দিছোঁ অলপ গৰম পানী দি দিছোঁ আৰু উতলিবলৈ দিছোঁ এয়া সিজি গ'ল মাংস আলুখিনিও অকমান মই ভাঙি দিলোঁ তেতিয়া জোলকণ ডাঠ হয় খাবলৈও ভাল লাগে নহয়নে বাৰু হ'লে আৰু এতিয়া নমাবই হ'ল আৰু আনফালে মই ভাত কেৰেলা আৰু ভেন্দিও ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া তেনেহ'লে ভাত বাঢ়ো হ'লে আৰু ঢাকি দিছোঁ এয়া মোৰ ভাতৰ থালি ৰেডি হৈ গ'ল এয়া ভাত মাংসৰ জোল ভাত কেৰেলা ফ্ৰাই ভেন্দি ফ্ৰাই তিয়হৰ সালাড আমৰ আচাৰ নেমু আৰু জলকীয়া তেতিয়াহ'লে ভাত খাই লওঁ আপোনালোকে চাই সোৱাদ লওক আৰু খাই বৈ হৈ গ'ল একেবাৰে খোৱা ৰুম পালোহি শুবলেই হ'ল আৰু এতিয়া ৰাতি 10 বাজিছে শুওঁ আৰু গতিকে আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট বক্সত জনাব কেনেকুৱা পালে আৰু শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকে আৰু শুওঁ আৰু এতিয়া ইয়াতে শুওঁ আমি বিচনা এয়া মোৰ বৌ গাৰু কভাৰ খুৱাই আছে শুওঁ আৰু তেতিয়াহ'লে গুড নাইট ভালে থাকক সকলো বাই বাই লাভ ইউ অল